হাই হেল্ল' নমস্কাৰ ৱেলকাম টু ইউটিউব টিমছ। আজি আহিছোঁ গাইছ আমি দীপৰ বিললৈ ভকা পিঠা মিঠা। তো চাই থাকক ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণ। মোৰ জিন্তু শৰ্মা। হেল্ল' তো আজি লগ পাই বহুত ভাল লাগিল। ফাৰ্ষ্ট টাইম লগ পাইছোঁ এওক, মজা লাগিছে। এতিয়া ধুনীয়াকৈ খাম আৰু খাই বৈ পূৰা এনজয় কৰিম আৰু ইমান দূৰৰ পৰা আহিছে। আমি বাৰু ওচৰতে থাকোঁ, তথাপিতো ইমান দূৰৰ পৰা ইমান কষ্ট কৰি আহিছে, হয়নে? হয়, পূৰা পেৰি দিব লাগিব। পেৰি দিব লাগিব গাইছ, চাই থাকিব। হাতীৰ কণী আহিছে, হাতীৰ কণী। ভকা পিঠা জিন্দাবাদ। তো এতিয়া আছোঁ আমি ভকা পিঠা মিঠাপুৰত। ক'ত আছোঁ এইবিলাক দীপৰ বিলত আছোঁ আৰু গোটেইখিনি মানুহ আছে ইয়াতে। কি কি আনিছা? বিলাহী, ছাগলী মাংস, চিকেন, মাছ আছে, তাৰপিছত আৰু কি আছে, হাঁহৰ মাংস আৰু কণী। এয়া হৈছে আমাৰ ভকা পিঠা মিঠাপুৰ বেনাৰখন। এইখন লগাব লাগিব, এইখন লগাবলৈ আছে। আমি আৰু লগত আছে কেৰি ব্লগছ। এইপিনে ৰছী বান্ধি আছে ভকা পিঠা মিঠাপুৰ বেনাৰৰ। হেল্ল' ভকা পিঠা জিন্দাবাদ। তো ইমান খুন্দি থাকিলেও কিন্তু খুন্দাটো কামত নিদিল। বৰ্তমান কামত আহিছে বাইককেইখন, এইখন বাইক আৰু সেইখন বাইক লগ লাগিবলৈ ইয়াত আহিছে ভকা পিঠা মিঠাপুৰ বেনাৰখন। এইকেইখন দেখিছে কি মজা। তো খানা পিনা চব ইপিনে কণী এইফালে কণী চলি আছে। বাকলে বাকলে খাব নালাগে, সিজা নাই। চাহ ৰেডি কৰি আছে আমাৰ সংগীতাজীয়ে, কান্দি কান্দি চাহ ৰেডি কৰি আছে। ইপিনে আমাৰ কেডি ব্লগছৰ কেমেৰা ছেটআপ ৰেডি। তুমি চাল চাল লয় আৰু এইটো হৈছে কৰ্দৈ, বৰপেটাত কৰ্দৈ। আৰু এইটো হৈছে ভোলা বাংনা। মাছ আৰম্ভ হৈছে ভাজা, ইয়াত দালি বহাইছে, কণী, প্ৰকাণ্ড ওলকবি আনিছে, দেখালোঁ এইমাত্ৰ। আলু হেল্ল' সৰু বাচ্ছা পাৰ্টি আহিছে। চ' ওচৰত এইবোৰ আছে। মণিহঁত ফটো উঠিব ৰেডি হৈ আছে ইয়াতে, মই কেমেৰা লৈ ৰেডি। প্ৰথমে চাই ল'বা ৰ'বা। তো এইটো স্পটত এগেইন ফটো উঠিলোঁ আমি গোটেইকেইটাই। তো গৈ আছে এইপিনে ট্ৰেইন, ফটো উঠা হ'ল। এতিয়া এইপিনে যাওঁ, খানা কিমান দূৰ আগবাঢ়িছে এইখিনি চাওঁ। মই গম পোৱাই নাছিলোঁ, এইটো মনিয়ে মোক দিছে। খানা বনি থকা হৈছে, মাছ ভজা হৈ গ'ল, চব্জিবোৰ ইয়াত আছে। দালি কেইটা হৈছে? কিহৰ মাংস? সেইটো কি আছে? শুকান খৰিয়া মেইন। সেইটো মাছ। বাখৰি আহিছে পঠিয়া। শুকান খৰিয়া মেইন। এইয়া হ'ল হাঁহৰ মাংস। আজি হাঁহ মৰিল, কিমান মৰিল, কিমান আহিল, কিমান গ'ল, কিমান হাঁহৰ মৰণ হ'ল, হিচাপ কৰি চালো, হাতৰ আঙুলি শেষ হ'ল গণি, ভৰিৰ আঙুলি পালো। কোমৰা মছলা বটিয়া নাই বে।
জিন্দুৰাৰ ফটোৱে মেইন ফটোই মেইন মাংস চাই থাকাই মেইন আরে এয়া আহি দিছে জুনু তুমি নাকি থ্যাংক ইউ बस स्टाइल দিব লাগিব স্টাইল লি হ্যাঁ স্টাইল লা বুলি কোৱা দাদাই মেইন স্টাইলে মেইন মাংস পুৰা ৰেডি হৈছে আৰু নিমখ হালধি দি সানি দিয়া সেইটো প্ৰথমে আছিল দুটা চৌকা এতিয়া এটা চৌকা এক্সট্ৰাকে আহি গৈছে থাৰ্ড চৌকা হোৱাটছআপত নিদিবা আৰু মেছেজটো ফুলতে কি নাম তোমাৰ অনুস্মিতা বড়ো ক'ৰ পৰা আহিছা কোৱা আমিনগাঁৱৰ পৰা আহিছা কেনেকুৱা লাগিছে আহি ভাল লাগিছে নে ভোক লাগিছে নে নাই এতিয়া ভোক লাগিছে নে অলপ অলপ লাগিছে একেলগে খাম হা দুইটাই চিকেন তামাম হৈছে কিমান বাকী আৰু অলপ বাকী আছে অলপ বাকী মানে মজা মজা চিন্তু বেলেগ বহি লৈছা চব ডিছ ৰেডি হৈ গ'ল গাড়ী ইয়াত বহি গ'লে হৈ গ'ল পিকনিক আৰম্ভ হ'ব খুব দূৰত যাব লগা মানুহখিনি তাত বহি লৈছে ধুনীয়াকৈ মাংস পাৰি দিয়া তুমি তুমি খানা কেনে মজা না বহি গ'লো খাবলৈ ভাত ৰেডি ছেকেণ্ড পাতি দালি আহি যায় মই খাব গৈছোঁ ইয়াত মোৰ আগত আহি গৈছে এইকেইটা সান্দি ভকা বিকা মিঠাবৰ পৰা মই খাই লওঁ গ্ৰুপ ফুটবল কিবা যাব ওলাইছে এতিয়া টাটাবাৰী পৰ্বত তুলিব টাটাবাৰী পৰ্বত দিব সকলোৱে হ'ব লগ পাই বহুত ভাল লাগিল গোটেইকেইটাকে তো ডেইলি লাহে লাহে ৰখিব হৈছে তো আমিও সকলো হৈছে বাই 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 हेलो खाना धुनिया मजा लग पाई ভাল লাগিল और लग पाई
গতিকে বহুত বহুত ধন্যবাদ সকলোকে ছাবস্ক্ৰাইব কৰিব গাইজ ছাবস্ক্ৰাইব বাই বাই